Hello everyone, মই মাইছাই আপোনালোকক মোৰ চেনেলত পুনৰ স্বাগতম জনাইছো। আজি মই মকুৱাৰ দুটা ৰেচিপি বনাব লৈছো। এয়া চাওক, এইটো মকুৱা পানীত হয়, বহুত লম্বা লম্বা হয়। মই মকুৱা লৈছো দুমুঠি, এমুঠি বনাম কেকুৰাৰ লগত আৰু এমুঠি মুৰ্গী মাংসৰ লগত বনাম। বহুত টেস্টি হয় খাবলৈ। বলক তেনেহলে ৰেচিপি কেইটা বনাবলৈ ষ্টাৰ্ট কৰো। আৰু যদি মোৰ চেনেলত নতুন, মোৰ চেনেলত এনে ধৰণৰ ৰেচিপি চাই থাকিবলৈ মোৰ চেনেলটি সাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ দেখি থাকে। এয়া চাওক, মই মকুৱাখিনি সৰু সৰুকৈ কাটি ললো, যেহেতু বহুত লম্বা লম্বা আছিলে। এয়া মকুৱাৰ এই ফুলখিনি খোৱা নহয়, এইখিনি এনে ধৰণে কাটি পেলাই দিম। এইখিনি আমাক নালাগে। তাৰপিছত এয়া যে আমি কচুলুটি যেনেকৈ চেলাওঁ সেনেকৈ চেলাই ল'ম। কচুলুটি চেলাবলৈ অলপ অসুবিধা হয়, কিন্তু এয়া মকুৱা চেলাবলৈ একেবাৰে সহজ, ধুনীয়াকৈ গুচি যায়। এয়া চাওক, এনেদৰে চেলাই লৈ মই এনে সৰু সৰুকৈ কাটি ল'ম। এইবিধ আমি মকুৱা বুলি কওঁ আৰু ভেটফুলৰ ঠাৰি বুলিও কয় চাগে। আপোনালোকে বাৰু কি কয় কমেণ্ট কৰি জনাবচোন। এতিয়া এমুঠি মকুৱা চেলাই ল'ম। প্ৰথম ৰেচিপি চিকেনৰ লগত মকুৱা বনাম আৰু ছেকেণ্ড ৰেচিপি কেকুৰাৰ লগত বনাম। আপোনালোকে যদি এই দুবিধ ৰেচিপি এবাৰো খোৱা নাই, এই ভিডিঅ'টি সম্পূৰ্ণ চাওক আৰু এবাৰ ট্ৰাই কৰি চাব, খাবলৈ বহুত ভাল হয়। এয়া এমুঠি মকুৱা চেলাই মেলি সৰু সৰুকৈ কাটি ল'লোঁ চিকেনৰ লগত বনাবৰ বাবে। এইফালে মকুৱাখিনি ধুই ৰেডি কৰি ল'লোঁ, চিকেনখিনিও ধুই লৈছোঁ। এয়া দুটা মিডিয়াম সাইজৰ পিঁয়াজ কাটি লৈছোঁ, 5টামান জলকীয়া ফালি লৈছোঁ, আদা নহৰু পিচি লোৱা লৈছোঁ 3 চামুচ, আৰু এইফালে 3টা মিডিয়াম সাইজৰ আলু এনেদৰে কাটি লৈছোঁ। এতিয়া কেৰাহী এখন গৰম হ'বলৈ দি মিঠাতেল দিছোঁ, ডাঙৰ চামুচেৰে 5 চামুচ মানৰ সমান। তেলখিনি ভালদৰে গৰম হ'বলৈ দিম। এয়া তেলখিনি ভালদৰে গৰম হোৱাত তেজপাত দিছোঁ 3 খিলা। লগতে কাটি লোৱা পিঁয়াজ আৰু জলকীয়াখিনিও দি দিম। এতিয়া পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈ ভাজি ল'ম। এয়া পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈ ভাজি ল'লোঁ। বেছি ৰঙচুৱা হ'ব দিয়া নাই, অলপ অলপ ৰঙচুৱা হোৱাত আদা নহৰু পিচি লোৱাখিনি দি দিছোঁ। এইখিনি 1 মিনিটমান সময়ৰ বাবে ভাজি ল'ম হাই ফ্লেমত, বেছি সময় ভাজি নাথাকোঁ। এক মিনিটমান সময় ভাজি লৈ এতিয়া চিকেনখিনি দি দিম। এয়া মই চিকেনখিনি দি দিছোঁ। ভালদৰে গোটেইখিনি লৰাই দিম এবাৰ। এতিয়া নিমখ দিছোঁ, নিমখ আপোনালোকৰ সোৱাদ অনুসৰি দিব। হালধি দিছোঁ আধা চামুচ। এতিয়া গেছ হাই ফ্লেমতে ৰাখি চিকেনখিনি ভালদৰে তেল বাহিৰ হৈ ৰঙচুৱা হোৱালৈ ফ্ৰাই কৰি ল'ম। এয়া চাওক, চিকেনখিনি ভালদৰে তেল বাহিৰ হৈ অলপ ৰঙচুৱা হোৱালৈ ফ্ৰাই কৰি ল'লোঁ।
এতিয়া কাটি থোৱা আলুখিনি দি দিছোঁ গোটেইখিনি 2 মিনিটমান সময়ৰ বাবে ভাজি ল'ম গেছ মিডিয়াম ফ্লেম কৰি ল'ব এয়া 2 মিনিট সময় ভাজি লৈ ৰেড চিলি দিছোঁ 2 চামুচ আৰু ধনিয়া দিছোঁ 1 চামুচ আধা আৰু জিৰা দিছোঁ 1 চামুচ আধা এতিয়া গোটেইখিনি আকৌ 2 মিনিটমান সময়ৰ বাবে ভাজি ল'ম মিডিয়াম ফ্লেমত গোটেইখিনি আকৌ 2 মিনিটমান সময় ভাজি লৈ এতিয়া মই মকুৱাখিনি দি দিছোঁ ভালদৰে গোটেইখিনি লৰাই দিম মকুৱাখিনি সিজিলে একেবাৰে কমি যাব আৰু পুৰা ফ্ৰেছ হ'লে সিজিবলৈও বেছি সময় নালাগে এয়া ভালদৰে গোটেইখিনি লৰাই দিলোঁ এতিয়া ঢাকনি লগাই মকুৱাখিনি সিজিবলৈ দিম গেছ মিডিয়াম ফ্লেমতে ৰাখিব এয়া মই 10 মিনিটমান সময় মাজে মাজে লৰাই ভাজি ল'লোঁ এয়া চাওক মকুৱাখিনি প্ৰায় সিজিছে তথাপিও আকৌ 5 মিনিটমান সময়ৰ বাবে ভাজি ল'ম ভালদৰে সিজিবলৈ দিম এতিয়া ঢাকনি লগাই আৰু ভালদৰে সিজিবলৈ দিম 5 মিনিটমান সময় ভাজি ল'ম এয়া চাওক 5 মিনিটমান সময় আকৌ ভজাৰ পিছত মকুৱাখিনি ধুনীয়াকৈ সিজি গলি গৈছে এতিয়া দিছোঁ 1 কাপ পানী গেছ হাই ফ্লেম কৰি ভালদৰে এবাৰ গোটেইখিনি লৰাই দিছোঁ এতিয়া আকৌ ঢাকনি লগাই পানীখিনি কমি যাবলৈ দিম এয়া পানীখিনি কমি অহাত এতিয়া ধনিয়া পাত দিছোঁ ভালদৰে লৰাই দিছোঁ এবাৰ এয়া মোৰ চিকেনৰ লগত মকুৱা খাবলৈ ৰেডি হৈ গ'ল মকুৱাখিনি চিকেনৰ লগত ইমান ধুনীয়াকৈ মিক্স হৈ যায় খাবলৈ বহুত ভাল হয় মোৰ দেখিয়ে খাও খাও লাগি গৈছে আপোনালোকেও এনেকৈ যদি খোৱা নাই এবাৰ বনাই খাই চাবচোন বহুত ভাল হয় খাবলৈ এতিয়া আহিছোঁ সেকেন্ড ৰেচিপিটো লৈ কেকুৰাৰ লগত মকুৱা এইখিনি হৈছে কেকুৰা মই কেকুৰা ধৰিবলৈ নাজানো ভয় লাগে সেইবাবে মায়ে ধৰিছে কেকুৰা আৰু ঠেংকেইটা ভাঙি ল'ব এয়া চাওক এনেদৰে ঠেংকেইটা ভাঙি ল'ব লাগে একচুৱেলি আজিৰ এই কেকুৰা আৰু মকুৱাৰ ৰেচিপিটো মায়ে বনাব এয়া চাওক এনেদৰে গোটেই ঠেংখিনি ভাঙি লৈছে আমাৰ ভাষাত কেকুৰা মানে আমাৰ বড়ো ভাষাত কেকুৰা খাংখৰাই বুলি কয় এয়া এনেদৰে গোটেইখিনি ঠেং ভাঙি লৈ মায়ে ভালদৰে দুবাৰ সাফাকৈ ধুই ল'লে এতিয়া আকৌ এবাৰ ভালদৰে খহি ধুই আছে কেকুৰাকেইটা যিহেতু লেতেৰা লাগি থাকে মানে বোকা
মাটি লাগি থাকে। এয়া চাওক এনেদৰে ভালদৰে খহি খহি ধুই লৈছে। ভালদৰে ধুই লোৱা হৈ গ'ল। এতিয়া চাওক এনেদৰে কেঁকুৰাখিনি বাছি ল'ব, ওপৰৰ এইখিনি এৰুৱাই পেলাই দিছে আৰু এনেদৰে হাতেৰে ভাঙি ধুনীয়াকৈ, ইমান ধুনীয়া তেল আছে কেঁকুৰাকেইটা। এনেদৰে ভাঙি লৈছে, চাওক ভিডিঅ'টিত দেখাৰ দৰে। কেঁকুৰাকেইটা তেল থকা হ'লে কেঁকুৰাৰ চব্জিটো খাবলৈ বহুত বেছি টেষ্টি হয়। এনেদৰে এতিয়া গোটেইখিনি কেঁকুৰা মায়ে বাছি ল'ব। গোটেইকেইটা কেঁকুৰা বাছি লোৱা হৈ গ'ল। এইফালে মকুৱা এমুঠি চেলাই মেলি সৰু সৰুকৈ কাটি ধুই দিলোঁ। এতিয়া কেৰাহী এখন পাতি দিছে, গৰম হোৱাত মিঠাতেল দিছে। ডাঙৰ চামুচেৰে 5 চামুচমানৰ সমান হ'ব। তেলখিনি ভালদৰে গৰম হোৱাত এতিয়া বাছি লোৱা কেঁকুৰাখিনি দিছে। অলপ ৰঙচুৱা হোৱালৈ ফ্ৰাই কৰি ল'ব। এতিয়া নিমখ দিছে অকণমান আৰু হালধি অকণমান। ভালদৰে এবাৰ লৰাই দিছে গোটেইখিনি। এয়া চাওক কেঁকুৰাখিনি অলপ ৰঙচুৱা হোৱালৈ ফ্ৰাই কৰি লৈ এতিয়া উলিয়াই লৈছে। ৰৈ যোৱা তেলখিনিতে এতিয়া তেজপাত দিছে দুখিলা আৰু এটা মিডিয়াম সাইজৰ পিঁয়াজ কাটি লোৱা দিছে। পিঁয়াজখিনি অলপ সময়ৰ বাবে ভাজি ল'ব। পিঁয়াজখিনি অলপ সময়ৰ বাবে ভাজি লৈ আদা নহৰু জলকীয়া 2 চামুচ পিচি লোৱা, 1 চামুচ দিছে, 1 চামুচ পিছত দিবলৈ থৈ দিছে। এইখিনিও অলপ সময়ৰ বাবে ভাজি ল'ব, বেছি সময় নাভাজে। এতিয়া ডাঙৰ সাইজৰ এটা আলু কাটি লোৱা দি দিছে। নিমখ দিছে, নিমখ আপোনালোকৰ সোৱাদ অনুসৰি দিব। আৰু হালধি দিছে আধা চামুচ। ভালদৰে গোটেইখিনি লৰাই দিছে এতিয়া। এতিয়া ঢাকনি লগাই আলুখিনি অলপ সিজিবলৈ দিব। জুই মিডিয়াম ফ্লেমতে ৰাখিব। আলুখিনি অলপ সিজি অহাত এতিয়া কেঁকুৰা ফ্ৰাই কৰি থোৱাখিনি দি দিছে। ভালদৰে লৰাই দিছে গোটেইখিনি।
ভালদৰে লৰাই দি এতিয়া মকুৱাখিনিও দি দিছে এতিয়া গুটেইখিনি ভালদৰে আকৌ লৰাই দিছে ভালদৰে গুটেইখিনি লৰাই দি এতিয়া ঢাকনি লগাই দিছে গেছ হাই ফ্লেমতে ৰাখি মকুৱাখিনি অলপ কমি যোৱালৈ ভাজি ল'ব মাজে মাজে লৰাই দি থাকিব ভিডিঅ'টি বহুত লম্বা হৈ যাব সেইবাবে মই মাজে মাজে লৰাই দি থকা পাৰ্টবোৰ দেখুওৱা নাই এয়া চাওক মকুৱাখিনি কমি আহিছে ইয়াত পানী ব্যৱহাৰ কৰা নাই মকুৱাৰ পৰা পানী বাহিৰ হৈছে এয়া মকুৱাখিনি যেতিয়া এনেদৰে কমি আহিব তেতিয়া পিছত দিবলৈ থৈ দিয়া আদা নহৰু পেষ্টখিনি এতিয়া দি দিব লগতে এটা বিলাহী মিডিয়াম সাইজৰ এনেদৰে কাটি দি দিছে আধা চামুচ জিৰা আধা চামুচ ধনিয়া আৰু আধা চামুচ গোলমৰিচ আৰু আধা চামুচ ঘৰতে পিচি লোৱা শুকান জলকীয়াৰ গুড়ি দিছে এতিয়া গুটেইখিনি ভালদৰে লৰাই দিব গুটেইখিনি লৰাই দি এতিয়া ঢাকনি লগাই দিছে ভালদৰে গুটেইখিনি সিজিবলৈ দিব কমেও 10 মিনিট মান সময়ৰ বাবে ভালদৰে মিডিয়াম ফ্লেমত সিজিবলৈ দিব মাজে মাজে লৰাই থাকিব এয়া চাওক মাজতে এবাৰ লৰাই দিছে মকুৱাখিনি ধুনীয়াকৈ সিজি গলি গৈছে এতিয়া দুটা কেঁচা জলকীয়া দি আকৌ ঢাকি দিছে 5 মিনিট মান সময়ৰ বাবে এয়া চাওক মকুৱাখিনি ধুনীয়াকৈ সিজি গৈছে ধুনীয়াকৈ সিজি গলি গৈছে খাবলৈ ৰেডি হৈ গ'ল এই ৰেচিপিটো একচুয়ালি মায়ে প্ৰথম এবাৰ বনাই খুৱাইছিলে আমি খাই বৰ ভাল পালো সেইবাবে আজি আকৌ বনালে আপোনালোকেও এবাৰ বনাই খাই চাবচোন গৰম গৰম ভাতৰ লগত বহুত টেষ্টি হয় খাবলৈ আৰু মোৰ ভিডিঅ'টি চাই যদি ভাল পালে লাইক কৰিব আৰু মোৰ চেনেলত যদি নতুন মোৰ চেনেলটি সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশনবোৰ পাই থাকে আকৌ লগ পাম মোৰ নতুন ভিডিঅ'ৰ সৈতে ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে ধন্যবাদ